নমস্কাৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত অনুষ্ঠিত হ'বলগীয়া এডিআৰই পৰীক্ষাৰ আজি সিলেবাছটো প্ৰকাশ পাইছে আৰু এই সিলেবাছ অনুসৰি আপোনালোকৰ পৰীক্ষাত কোনটো টপিকৰ পৰা কিমান নম্বৰ আহিব কিমান নিগেটিভ মাৰ্ক আছে টোটেল কিমান নম্বৰ পৰীক্ষা হ'ব সকলোবোৰ এই সিলেবাছটোত দিয়া আছে যোৱা বছৰ অনুষ্ঠিত হৈ যোৱা পৰীক্ষাতকৈ এইবাৰ সিলেবাছটো অলপ সালসলনি কৰা হৈছে ভিডিওটো সম্পূৰ্ণকৈ চাব তেতিয়াহে আপোনালোকে গম পাব যে কোনটো সাবজেক্টত কিমান নম্বৰ আহিব আৰু টোটেল মাৰ্ক কিমান লগতে কিমান নিগেটিভ মাৰ্ক আছে প্ৰথমতে আপোনালোকৰ বেচেলৰ ডিগ্ৰী লেভেলৰ পোষ্টসমূহৰ বিষয়ে দিয়া হৈছে সোশ্যাল ষ্টাডিজৰ পৰা আহিব আপোনালোকৰ 30টা প্ৰশ্ন আৰু প্ৰত্যেকটো প্ৰশ্নৰ বিনিময়ত 1 নম্বৰকৈ থাকিব 30 নম্বৰ 30 মাৰ্ক দ্বিতীয়তে দিয়া আছে জেনেৰেল নলেজৰ আপোনালোকৰ 35টা প্ৰশ্ন থাকিব 35 মাৰ্ক 3 নম্বৰ দিয়া আছে লজিক্যাল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি তাত 20 মাৰ্কৰ আহিব 20 কুৱেশ্যন 4 নম্বৰ দিয়া আছে জেনেৰেল মেথমেটিক্স আপোনালোকৰ তাৰ পৰা 30 কুৱেশ্যন আহিব 30 মাৰ্ক তাৰপিছত জেনেৰেল ইংলিছৰ পৰা 10 নম্বৰ আহিব প্ৰত্যেকটো প্ৰশ্নৰ বিনিময়ত 1 নম্বৰ আৰু 6 নম্বৰ দিয়া আছে ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ তাৰ পৰা আপোনালোকৰ 25টা কুৱেশ্যন আহিব কিন্তু প্ৰত্যেকটো প্ৰশ্নৰ বিনিময়ত আপোনালোকে 2 নম্বৰ লাভ কৰিব অৰ্থাৎ এই ৰিডিং কম্প্ৰিহেনশ্যন আৰু ইংলিছ লেংগুৱেজত আপোনালোকৰ 50 নম্বৰ আছে আৰু এই ডিগ্ৰী লেভেলৰ পোষ্টত টোটেল কুৱেশ্যনৰ সংখ্যা হৈছে 150 আৰু টোটেল মাৰ্ক হৈছে 175 আৰু সময়টো দিয়া আছে 3 ঘণ্টা আপোনালোকৰ পৰীক্ষা হ'ব লগতে নিগেটিভ মাৰ্কসমূহ হৈছে এই 1 নম্বৰ থকা কুৱেশ্যনসমূহ যদি আপোনালোকে ভুল কৰে 4টা ভুল কৰিলে আপোনালোকৰ 1 নম্বৰ মাইনাছ হ'ব আৰু এই 2 নম্বৰ থকা কুৱেশ্যন কেইটাত আপোনালোকে যদি দুটা প্ৰশ্ন ভুল কৰে তেনেহ'লে আপোনালোকৰ 1 নম্বৰ কটা যাব তাৰপিছত গ্ৰেড 3 যিটো হায়াৰ ছেকেণ্ডেৰী লেভেলৰ আছিল তাত দিয়া আছে প্ৰথমতে আছে সোশ্যাল ষ্টাডিজ তাৰ পৰা 30 কুৱেশ্যন 30 মাৰ্ক আহিব দ্বিতীয়তে দিয়া আছে জেনেৰেল নলেজ তাৰ পৰা 30 কুৱেশ্যন 30 মাৰ্ক 3 নম্বৰ দিয়া আছে লজিক্যাল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি তাৰ পৰা 20 কুৱেশ্যন আপোনালোকে পাব 20 মাৰ্ক 4 নম্বৰ দিয়া আছে জেনেৰেল ইংলিছত আপোনালোকৰ 35 মাৰ্ক আহিব 35টা কুৱেশ্যন 35 মাৰ্ক আৰু 5 নম্বৰ দিয়া আছে আপোনালোকৰ জেনেৰেল মেথমেটিক্স তাৰ পৰা 35 কুৱেশ্যন 35 মাৰ্ক প্ৰত্যেকটো প্ৰশ্নৰ বিনিময়ত 1 নম্বৰকৈ আছে আৰু টোটেল কুৱেশ্যনৰ সংখ্যা হৈছে 150 আৰু টোটেল মাৰ্কৰ সংখ্যা হৈছে 150 আৰু সময় দিয়া হৈছে 3 ঘণ্টা আৰু এই থাৰ্ড গ্ৰেডৰ এইচএছ লেভেলৰ এক্সামত আপোনালোকৰ নিগেটিভ মাৰ্ক আছে এটা কুৱেশ্যন ভুল কৰিলে আপোনালোকৰ 0.25 মাৰ্ক কটা যাব অৰ্থাৎ 4টা কুৱেশ্যন যদি আপোনালোকে ভুল কৰে তেনেহ'লে 1 মাৰ্ক আপোনালোকৰ কটা যাব গতিকে সিলেবাছখনত অলপ সালসলনি কৰা হৈছে বিশেষকৈ জেনেৰেল ইংলিছ আৰু জেনেৰেল মেথমেটিক্সত প্ৰশ্নৰ সংখ্যা বৃদ্ধি পাইছে আগতে যিহেতু জেনেৰেল মেথছৰ 20টামান কুৱেশ্যন দেখা গৈছিলে আৰু জেনেৰেল ইংলিছৰ 15 বা 10 কুৱেশ্যন দেখা গৈছিলে এইবাৰ কুৱেশ্যনৰ সংখ্যা বৃদ্ধি কৰিছে আপোনালোকে জেনেৰেল ইংলিছ আৰু জেনেৰেল মেথমেটিক্সত ভালদৰে অধ্যয়ন কৰিব লাগিব তাৰপিছত HSLC লেভেলৰ ড্ৰাইভাৰ পোষ্টৰ সিলেবাছখন দিয়া আছে প্ৰথমতে সোশ্যাল ষ্টাডিজৰ পৰা আপোনালোকৰ আহিব 20 কুৱেশ্যন 20 মাৰ্ক জেনেৰেল নলেজৰ আহিব আপোনালোকৰ 30 কুৱেশ্যন 30 মাৰ্ক লজিক্যাল ৰিজনিং আৰু মেণ্টেল এবিলিটিৰ পৰা আহিব আপোনালোকৰ 20 কুৱেশ্যন 20 মাৰ্ক জেনেৰেল ইংলিছৰ পৰা আহিব আপোনালোকৰ 30 কুৱেশ্যন 30 মাৰ্ক জেনেৰেল মেথমেটিক্সৰ পৰা আহিব আপোনালোকৰ 30 কুৱেশ্যন 30 মাৰ্ক আৰু ৰোড ট্ৰেন্সপৰ্ট তাৰ পৰা আহিব আপোনালোকৰ 20 মাৰ্ক এইটো নতুনকৈ সন্নিৱিষ্ট কৰিছে ৰোড ট্ৰেন্সপৰ্টটোত ড্ৰাইভাৰ পোষ্টত গতিকে ইয়াৰ টোটেল মাৰ্ক হৈছে 150 কুৱেশ্যন আৰু সময় দিয়া আছে 3 ঘণ্টা আৰু ইয়াৰো ঠিক একেদৰে নিগেটিভ হ'ব 0.25 এটা কুৱেশ্যন ভুল কৰিলে আপোনালোকৰ 0.25 মাৰ্ক কটা যাব আৰু 4টা কুৱেশ্যন ভুল কৰিলে আপোনালোকৰ 1 মাৰ্ক কটা যাব আৰু আপোনালোকৰ এক্সাম কুৱেশ্যনসমূহ আহিব আছামিজ বেংগালী ইংলিছ বড়ো আৰু হিন্দী লেংগুৱেজত আপোনালোকৰ পৰীক্ষাত কুৱেশ্যনসমূহ আহিব আৰু আপোনালোকৰ গ্ৰেড 4ৰ সিলেবাছটো ভালদৰে প্ৰকাশ পোৱা নাই কোনটো টপিকৰ পৰা কিমান নম্বৰ আহিব সেইটো প্ৰকাশ কৰা নাই যদিও ছাবজেক্টসমূহ দিয়া আছে ইংলিছ সোশ্যাল ষ্টাডিজ মেথমেটিক্স জেনেৰেল নলেজ মেণ্টেল এবিলিটি আৰু লজিক্যাল ৰিজনিঙৰ পৰা আপোনালোকৰ কুৱেশ্যনসমূহ আহিব আৰু কুৱেশ্যনসমূহ আহিব আছামিজ বেংগালী ইংলিছ বড়ো আৰু হিন্দী লেংগুৱেজত আপোনালোকৰ পৰীক্ষাৰ কুৱেশ্যনসমূহ আহিব লগতে দিয়া আছে 135টা কুৱেশ্যন আহিব এটা কুৱেশ্যনৰ বিনিময়ত 1 নম্বৰকৈ থাকিব আৰু নিগেটিভ মাৰ্ক থাকিব 0.25 প্ৰত্যেকটো কুৱেশ্যন ভুল কৰিলে আপোনালোকৰ কটা যাব অৰ্থাৎ 4টা কুৱেশ্যন ভুল কৰিলে আপোনালোকৰ 1 মাৰ্ক কটা যাব আৰু সময় দিয়া আছে গ্ৰেড 4ৰ বাবে 2 ঘণ্টা 30 মিনিট আৰু এই গ্ৰেড 4 লেভেলৰ এক্সামসমূহ আপোনালোকৰ হয়তো আগৰ সিলেবাছৰ দৰেই অনুষ্ঠিত হ'ব সেইবাবে প্ৰকাশ কৰা নাই চাগে গতিকে আপোনালোকৰ পৰীক্ষালৈ আৰু বেছি দিন নাই এইকেইদিন ভালদৰে অধ্যয়ন কৰক
আৰু আপোনালোকৰ পৰীক্ষাৰ সুবিধাৰ্থে আমি দুখন ই বুকো মুকলি কৰিছোঁ। প্ৰথমখন হৈছে পৰীক্ষাৰ প্ৰস্তুতি আৰু দ্বিতীয়খন হৈছে কাৰেণ্ট এফেয়াৰ্ছ। আৰু শীঘ্ৰেই আমাৰ এখন নতুন মডেল কুৱেশ্যন পেপাৰ আৰ্হিৰ এখন নতুন ই বুক মুকলি হ'ব। এই গোটেইকেইখন ই বুক ল'বলৈ আপোনালোকে ডেছক্ৰিপশ্যনত থকা হোৱাটছআপ নাম্বাৰটোত মেছেজ কৰিব। এই ই বুক দুখন আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অত্যন্ত উপযোগী হ'ব বুলি আমি আশাবাদী আৰু সকলোৱে এই ই বুক কেইখন ল'বলৈ চেষ্টা কৰিব।